নমস্কাৰ জনাই মই সীমাশ্ৰী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি এটা ধুনীয়া বস্তু দেখিবলৈ পাব এটা নহয় বাৰু বহুত কেইখন ধুনীয়া বস্তু দেখিবলৈ পাব কি বস্তু দেখিবলৈ পাব ভিডিঅ'টো চালেহে গম পাব গতিকে শেষলৈ ভিডিঅ'টো চাওক আৰু যদি আপোনালোকৰ ভাল লাগে যি বস্তু দেখাব গৈ আছোঁ যদি ভাল লাগে আপোনালোকে কমেণ্ট কৰি জনাব কোনখন ভাল লাগিছে মোৰ কথা কোৱা ষ্টাইলত গমেই পাইছে কি আৰু থাম্বনেইল চাইটো গমেই পাব কি গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক নমস্কাৰ সকলোকে আজি আপোনালোকলৈ লৈ আহিছোঁ ধুনীয়া ধুনীয়া গামোচাৰ ভিডিঅ' আৰু এই গামোচাকেইখন পিয়ৰ মাষ্ট্ৰাজী হয় আৰু হাতে বোৱা হয় মায়ে নিজ হাতেৰে বৈছে এই গামোচাকেইখন আৰু ভাবিলোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যদি ভাল লাগে আপোনালোকে কমেণ্ট কৰিব গামোচাকেইখনৰ ফুলবিলাক আৰু এই গামোচাকেইখন বাৰু বুক হৈ আছে যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰি জনাব মায়ে বৈ দিব পাৰিব আৰু চাওকচোন ইমান ধুনীয়া ধুনীয়া ফুল দিছে আৰু গোটেই গামোচাতে মানে বৰ ডাঙৰ ডাঙৰ ফুল আছে দেখাই আছোঁ আপোনালোকক এখন এখনকৈ মেলি আৰু বহুত আহল বহল হয় গামোচাকেইখন চাবচোন চাওক এই গামোচাবোৰ দৰাই ৰিচিপশ্যনৰ দিনাও ল'ব পাৰে বৰ ধুনীয়া ইয়াত মাষ্ট্ৰাজীত পাত বুইছে আৰু এয়া চাওকচোন বৰ ধুনীয়া ধুনীয়া ফুল আৰু এই ভিডিঅ'টো বনাওঁতে হাঁহি আছিলোঁ কাৰণ কিয় জানেনে মাক কৈ আছিলোঁ আপুনি ইমান ডাঙৰ বোৱনী কিন্তু পিন্ধি আছে কটন শাৰী সেইকাৰণে বৰ হাঁহিলোঁ দুগৰাকীয়ে আৰু এয়া চাওক এইখন একদম মাষ্ট্ৰাজীয়ে তাত পাত বোৱা নাই এইখনত চাওকচোন ইমান ধুনীয়া আৰু দেখাই আছোঁ ৰ'ব এইখন এখন গোটেই গাতে এনেকৈ ফুল দিয়া আছে আৰু এইখন মোৰ ছোৱালীৰ বাবে বুইছে আইতাকে এইখন বাৰু চাদৰকে বুইছে তাইৰ কাৰণে আৰু এইখন চাওক এইখন আঠজাকী মূৰত ফুল তুলিছে গোটেই গাতে ফুল আছে গামোচাকেইখন কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন আৰু যদি আপোনালোককো লাগে এনেকুৱা গামোচা তেনেহ'লে কমেণ্ট কৰি জনাব মায়ে বৈ দিবলৈ চেষ্টা কৰিব আৰু এইবোৰো আছে এইবোৰ বাৰু চিম্পল হয় এই গামোচাবোৰ এইবোৰ আমাৰ ঘৰৰ কাৰণে থৈছে যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব